হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছেনে? মই আহিছোঁ চুম্পি চোনাৱাল, সকলোকে মোৰ ইউটিউব চেনেলে ৱেলকাম জনাইছোঁ। আৰু আজি একদম বহুত দিনৰ মূৰত, এবছৰ মূৰত আকৌ ভিডিঅ' বনাবলৈ আৰু আজিকালি কি হয়, ভিডিঅ' বনাবলৈ টাইম নোপোৱা আছোঁ। আৰু ভিডিঅ' বনাই থাকিলেও দিবলৈ টাইম নহয়, সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাই। আকৌ আজি ভিডিঅ' এটা বনাওঁ বুলি লৈছোঁ। বহুত দিনৰ মূৰত কেনেকুৱা হয়, কি হয় চাই থাকিব। আৰু আজি ৰাতিপুৱা ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিছে 8:30 আৰু এতিয়া মই ভাত পানী বনোৱাই নাই, বনামহে। আৰু আজি খিচিৰি খাম বুলি ভাবিছোঁ। প্ৰথম আজি মোৰ ভিডিঅ'টো খিচিৰিৰে আৰম্ভ কৰিছোঁ। আৰু মই কেনেকৈ খিচিৰি বনাওঁ তাকে চাই থাকিব। এতিয়া এইফালে দাইল ভাজি আছোঁ শুকানকৈ খিচিৰি বনাবৰ কাৰণে। দাইলখিনি প্ৰথম ভাজি লৈছোঁ, তাৰপিছত চাই থাকক আজি মই কেনেকৈ খিচিৰি বনাওঁ। এতিয়া প্ৰথমতে সৰিয়হ তেল দি ল'লোঁ কেৰাহীত, আৰু এয়া পাঁচফোৰণ কেইটামান দি দিছোঁ। আৰু ইয়াতে মই পিঁয়াজ আৰু ৰচুন দি দিলোঁ। আৰু এইফালে নিমখ অকণমান আৰু হালধি অকণমান দি ল'লোঁ। আৰু এইখিনি ধুনীয়াকৈ ভাজি লৈ, আৰু এয়া মই চব্জি আলু কাটি ল'লোঁ। আলু, ভাতকেৰেলা একদম মিহি মিহিকৈ কাটি লৈছোঁ, নহ'লে সিহঁতি নাখাব যে। আৰু অমিতা, আলু আৰু ভাতকেৰেলা ইয়াত একদম আকৌ ইয়াতে নিমখ হালধি দি ল'ম আৰু এনেকৈ। এয়া এইফালে আমাৰ মনো এতিয়া শুই উঠিছে, 9টা বাজিব হ'ল। আৰু এয়া আমাৰ ল'ৰাটো অকণমান গা ভাল নাই দেখিছে, এইবোৰ খহু ওলাইছে গোটেই বিষ পোহা। আৰু এইটো চাওঁ নাকত চাওঁ ন, নাকত। আৰু এইটো পকি এতিয়া পোচ ওলাইছে, বেণ্ডেজ হৈছে, গোটেই পোচ ওলাইছে। তাৰপৰা এইফালে ভৰিত ওলাইছে গোটেইখন। এইবোৰ গোটেইখন বেজী দিয়া হৈছে বাৰু। আজি আৰু এটা আছে বেজী, শিৰত বেজী দিছে। 5টা দিছে এণ্টিবায়'টিক, 2টা লোৱা হ'ল আৰু আজি এটা ল'ব। যাবানে বেজী ল'ব? খিচিৰি সিজিছেগৈ আৰু অলপ বাকী আছে এয়া। আৰু এইফালে ভোট জলকীয়া অকণমান কাটি পেলাই দি দিওঁ, বেছিকৈ নিদিওঁ, অকণমান অলপ অলপ জ্বলা হ'লে ভাল লাগে। বেছিকৈ জ্বলা দিলে মুনু উঠি খাব নোৱাৰিব যে। এয়া মোৰ খিচিৰি ৰেডি হৈ গ'ল। আৰু ইমান ধুনীয়া গোন্ধাইছে নহয়, জহা চাউলৰ খিচিৰি। আৰু একেবাৰে শেষত ঘি এচামুচ দি দিব লাগে। কেনেকুৱা লাগিছে নেকি? ভাল লাগিছে। মুনু কেনেকুৱা লাগিছে? ভালেই। খাব পৰা নাই, গৰম হৈছে। লাহে লাহে খোৱা। ভাল লাগিছে। আৰু এতিয়া অনলাইন অৰ্ডাৰ এটা দিছিলোঁ হ'লে, পাৰ্চেল এটা। আৰু এইটো এতিয়া পাই গ'লহি। এতিয়া খুলি চাব লাগিব আছেনে নাই, কি আছে। নিকিয়ে খুলিছে পাৰ্চেলটো, খোলা। এইটো সেই পলিথিন হয়, সেই কিবা কিবি যে এইবিলাক ফল মূল চলমূলবোৰ যে এনেকৈ পেকিং কৰি থয় নাই, সেই তেনেকুৱা। ব'লা মুনু ব'লা, এইয়া বেজী ল'বলৈ আছে, হস্পিটেল যাওঁ বৈ বুলি কৈছোঁ। ই নেযায়, নোলায়, বেজী নলয়গৈ হেনো। ব'লা যাওঁ, ব'লা ওলোৱাগৈ ব'লা। এই টিভি চাই চাই বহিছে। ব'লা আজিহে এটা ল'বা, তিনিটা ল'লে হৈ যাব, আৰু গোটেইকেইটা ল'ব নালাগে। আজি ল'বা আৰু নালাগে, ব'লা ব'লা ওলোৱাগৈ যোৱা। আৰু এইফালে মুনুক বেজী দিওঁ বুলিও যাওঁ বুলি মই ওলাই গ'লোঁ, সি নোলালে। সি আৰু বেজী নলয় বোলে। বেজী 2টা বেজী লৈ হেনো বিষাই বুলি এতিয়া বেজী নলয়। আৰু এতিয়া বেজী ল'বলৈ যদি নাযায় আৰু কাপোৰ কানি সলাই, এতিয়া মই এইয়া ঘৰৰ আম আছিলে দুটামান, এয়া আম কাটি থৈছোঁ। এতিয়া আমকে খাই লওঁ দুজনে, নিকিয়ে মই। অ' নিকি আহা, খাইছাচোন কেনেকুৱা হয়, ঘৰৰ আম হয়, নতুনকৈ লগাই যাবা। মিঠা নে টেঙা? মিঠা। মিঠা।